নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। থাম্বনেইলটো চাই আপোনালোকে গম পাইছেই চাগে। আজি মই আপোনালোকক দেখুৱাম জুইত হাঁহৰ মাংস বনোৱা। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে ভিডিঅ'টো আহক আমি আৰম্ভ কৰোঁ। এতিয়া মই 3টা ডাঙৰ আলু কাটি ল'লোঁ, লগতে 2টা পিঁয়াজ আৰু এটা বিলাহী আৰু তেজপাত, আদা নহৰু পেষ্ট এইখিনি মই লৈ ল'লোঁ আৰু কাটি থোৱা হাঁহৰ মাংসখিনি ধুনীয়াকৈ ধুই পখালি চৰিয়া এটাত লৈ ল'লোঁ। তাৰপিছত এতিয়া মই জুইখিনি জ্বলাই কেৰাহীটো অলপ বহাই কেৰাহীটো গৰম হ'বলৈ দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত মই মিঠাতেল অলপ ঢালি দিলোঁ। মিঠাতেলটো ঢালি লোৱাৰ পাছত তেলখিনি ভালদৰে গৰম কৰি ল'লোঁ। এতিয়া মই তেলখিনিত কেইটামান জিৰা ছটিয়াই দিলোঁ আৰু লগতে 2-3টা তেজপাত ফালি পেলাই দি দিলোঁ। এতিয়া জিৰা তেজপাতটো দুইটাও মিহলাই ভালদৰে ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি তেলত দি দিলোঁ আৰু পিঁয়াজখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া দেখিছে পিঁয়াজখিনি ধুনীয়াকৈ গুলপীয়া ৰঙৰ হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি ভাজি লোৱাৰ পাছত মই হাঁহৰ মাংসখিনি দি পেলাই ধুনীয়াকৈ পিঁয়াজখিনি তেলখিনিৰ লগত ভালকৈ মিহলাই ল'লোঁ। এতিয়া মই 2 চামুচ ধনিয়া গুড়া আৰু 2 চামুচ জিৰা গুড়া লৈ মই পৰিমাণ অনুযায়ী আপোনালোকে দি ল'ব। মই ইয়াত 2 চামুচ দিছোঁ। আপোনালোকে পৰিমাণ অনুযায়ী দি ভালদৰে মিহলাই ল'ব। ৰং গুড়া আৰু মিট মছলা এই দুইটা মই অলপমান পৰিমাণ অনুযায়ী মাংসখিনিত দি ল'লোঁ। এতিয়া মই মছলাখিনি দি লোৱাৰ পাছত মাংসখিনি মই ভালদৰে মিহলাই লৰাই দিলোঁ। মছলাখিনি মাংসখিনিৰ লগত মিহলি হোৱাৰ পাছত মই কাটি থোৱা আলু কেইডোখৰ দি পেলাই ভালদৰে আকৌ লৰাই দিলোঁ। এতিয়া মই মাংসখিনিত নিমখখিনি দি পৰিমাণ অনুযায়ী আপোনালোকে দি ল'ব। মই নিমখ 2-3 চামুচ দি পেলাই তাৰপিছত মই মাংসখিনি ভালদৰে লৰাই পেলাই মই অলপ সময়ৰ কাৰণে ঢাকনি দি থ'লোঁ। ঢাকনিটো গুচোৱাৰ পাছত আপোনালোকে চাব পাৰিছে হাঁহৰ মাংসখিনিত ইমান তেল ওলাইছে। মাংসখিনি মই এতিয়া 10-15 মিনিটমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত মই পানী অলপ দি দিলোঁ। আপোনালোকে পৰিমাণ অনুযায়ী পানী দি ল'ব। এতিয়া মাংসখিনি সিজা হ'লে আপোনালোকে চাই ল'ব। তাৰপিছত মই বিলাহী এটা কাটি থোৱা বিলাহীটো দি ল'লোঁ আৰু ধনিয়া পাতখিনি দি ল'লোঁ। দি পেলাই ভালদৰে মাংসখিনিৰ লগত মিহলাই ল'লোঁ। মাংসখিনি মিহলাই লোৱাৰ পাছত আকৌ ঢাকনি দি পেলাই মাংসখিনি সিজিবলৈ দিলোঁ। এতিয়া এয়া চাব পাৰে আমাৰ হাঁহৰ মাংস সম্পূৰ্ণ খাব পৰা হৈ গৈছে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।